পৰিৱেশ হৈছে পানীটো বাঢ়িলে যেনেকৈ ভয়ংকৰ পৰিৱেশ হয় একদম গৰাখহনীয়াৰ বহুত ধাম ধুম গৰা কাটি থাকে গছ গছনি ঘৰ দুৱাৰ একদম ভাঙা ভাঙি হৈ আছে আৰু যেনে তেনে মানুহ একদম সেইপাৰৰ ঘৰ সেইপিনে লৈছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ অতি সোনকালে কিবা এটা ব্যৱস্থা লৈ এই গৰাখহনীয়াটো যাতে ৰোধ কৰে, নহ'লে আমাৰ ইয়াত গাঁৱত কমচে কম 200-300মান পৰিয়াল আছে। একদম পৰিস্থিতি বহুত বেয়া হ'ব। আমাৰ গাঁৱৰ মানুহকেইটা ক'ত যাব ক'ত থাকিব এনেকৈ এটা সৃষ্টি হৈছে গাঁৱত। সেইকাৰণে চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে কিবা এটা ব্যৱস্থা হাতত লয়, নহ'লে এইবাৰ 2022ৰ পানীত আমাৰ এইখন গাঁও যাব পানীৰ বুকুৰ তলত হৈ গৈছে। মানুহবোৰ যিমান ইয়াত আছে যে চবৰ মনত ভয় হৈ গৈছে, মানে ইয়াত আমি সদায় কাৰণে থাকিব পাৰিম নে নোৱাৰিম সেইটো কোনো ক'বই নোৱাৰিছে। লাগিবই, নহ'লে আমি ক'ত থাকিমনো। আমাৰ এইটোৱে হেৰি আছে, আমাৰ বাহিৰা জেগাত কোনো মাটি বাৰী নাই নহয় যে আমি গুচি যাম ইয়ালৈ ভোট লৈ গুচি যাব নোৱাৰিম। আমি এইটোৱে